हेलो फ्रेंड मोर चैनलत आपनालोকক स्वागतम जनाइछु। আজি মই বনাব লৈছো ভুলৰ সবজি। আহকচোন কি কি প্ৰয়োজন হয় এবাৰ চাই লওঁ। এয়া ভুল লৈছো মই আধা কেজি আৰু ভাল ধৰণে ধুই ডাঙৰ ডাঙৰ পিস কৰিছো। আলু লৈছো মই দুটা ডাঙৰ ডাঙৰ পিস কৰিছো। মিডিয়াম সাইজৰ পিয়াজ এটা লৈছো সৰু সৰু পিস কৰিছো। বিলাহী দুটা লৈছো এইখিনিও সৰু সৰু কাটিছো। তেল লৈছো মই 2 চামুচ, হালধি 1 চামুচ, ৰঙা জলকীয়া পাউডাৰ আধা চামুচ, গৰম মছলা আধা চামুচ, ধনিয়া মছলা আধা চামুচ, গোটা জিৰা লৈছো 1 চামুচ, ৰসুন আৰু আদাৰ পেষ্ট বনাই লৈছো, কেঁচা জলকীয়া 4টা, শুকান জলকীয়া এটা, তেজপাতা এখিলা, নিমখ লৈছো মই সোৱাদ অনুসাৰে। এতিয়া কেৰাহীত মই তেল দি লৈছো এয়া আৰু অলপ দেৰি গৰম হ'বলৈ দিছো। ইয়াতে মই কাটি থোৱা আলু কেটা ইয়াত দি দিছো। অলপ ফ্ৰাই কৰি লম কাৰণ ভুল সোনকালে সিজি যায় আৰু আলু সময় লাগে সিজিবলৈ, সেইটো কাৰণে অলপ ফ্ৰাই কৰি লৈছো। আৰু ইয়াতে মই অলপমান নিমখ দি দিলো কাৰণ সোনকালে সিজি আহে, সেইটো কাৰণে। গেছটো হাই ফ্লেমত ৰাখি মই ফ্ৰাই কৰিছো। এয়া ফ্ৰাই হৈ গ'ল, এতিয়া মই উলিয়াই লৈছো। এতিয়া গেছটো অলপ মই মিডিয়াম ফ্লেমত ৰাখি এতিয়া মই অলপমান জিৰা দি দিছো ইয়াতে আৰু তেজপাতা আৰু শুকান জলকীয়া ইয়াত যোগ কৰি দিছো। এয়া আৰু অলপ দেৰি এনেকৈ ভাজি লৈছো। ইয়াতে পিয়াজখিনিও মই যোগ কৰি দিছো আৰু এতিয়া অলপ এনে ধৰণে মিলাই লম। আদা আৰু ৰসুনৰ পেষ্টখিনি ইয়াত দি দিছো আৰু ইয়াৰ কেঁচা গোন্ধ যোৱালৈকে মই এনে ধৰণে অলপ ভাজি লম 2-3 মিনিট। এয়া অলপ ব্ৰাউন হৈ আহিলে এতিয়া মই বিলাহীখিনি ইয়াত যোগ কৰি দিছো আৰু অলপ দেৰি এনে ধৰণে ভাজি লৈছো। এয়া এতিয়া মই ইয়াত গোটেই মছলাখিনি ইয়াত যোগ কৰি দিছো আৰু নিমখ অলপমান যোগ কৰিছো আৰু ভাল ধৰণে এনে ধৰণে মিক্স কৰি লৈছো। বিলাহীটো ধুনীয়াকৈ সিজি যায়, সেইটো কাৰণে এনেকুৱা মিক্স কৰি আছো 2-3 মিনিট। এতিয়া মই কেঁচা জলকীয়া কেইটাও ইয়াত যোগ কৰিছো। এয়া এতিয়া মই ঢাকি দিছো 2-3 মিনিট কাৰণে। এয়া চাইছে বিলাহী প্ৰায় সিজি আহিছে। ইয়াতে মই কাটি থোৱা সবজিখিনি ইয়াত দি দিছো আৰু এনে ধৰণে মিক্স কৰি লৈছো ভাল ধৰণে। এতিয়া মই 8 মিনিট কাৰণে এনেকৈ ঢাকি দিলো ঢাকনটো আৰু গেছটো অলপ ফ্লেমত ৰাখিলো আৰু ইয়াত চাইছে মই এতিয়া ঢাকনটো এৰুৱালো আৰু এনে ধৰণে মিলাই লৈছো। ইয়াতে মই কাটি থোৱা আলু কেইটাও ইয়াত দি দিছো ফ্ৰাই কৰি থোৱা।
যোগ কৰি দিলোঁ আৰু এনেধৰণে মিক্স কৰি লৈছোঁ অলপ দেৰি মিলাই দিছোঁ এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকন মাৰি দিছোঁ গেছটো ল' কৰি এয়া চাইছে চব্জি তৈয়াৰ হৈ গ'ল খাবলৈ এতিয়া মই অলপমান ধনিয়া দি দিছোঁ ওপৰত আৰু ভাল ধৰণে মিক্স কৰি লৈছোঁ এয়া চাইছে এতিয়া খাবলৈ বৰ টেষ্ট লাগিব চব্জি আপোনালোকে ট্ৰাই কৰি চাব ঘৰত এতিয়া চব্জি হৈ গ'ল এতিয়া মই গেছটো অফ কৰি লৈছোঁ আৰু এটা পাত্ৰত এনেধৰণে উলিয়াই লৈছোঁ এতিয়া ৰেডি হৈ গ'ল খাবলৈ চব্জি যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ